Good afternoon friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে। আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই লাঞ্চত কি বনাইছো সেইখিনি আপোনালোকক শেয়াৰ কৰিম বুলি ভাবিছো। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। এয়া মই মাছ লৈছো, এটালৈকে বাছা নাই মাছখিনি। মাছৰ নামটো কি মই নাজানো দে, কোনোবাই জানে যদি কমেন্টত জনাব। এইখিনি মই এটা ভালকৈ ধুই লম, বাছি কিনে ভালকৈ ধুই ললো এতিয়া মাছখিনি। এয়া এতিয়া মই অকণমান নেমুৰ ৰস দিছো মাছখিনি। এতিয়া মই নিমখ অকণমান লৈছো, হালধি গুড়ি লৈছো, জিৰা গুড়ি অকণমান লৈছো আৰু জ্বলা গুড়ি অকণমান লৈছো। এতিয়া মই মাছখিনি ফ্ৰাই কৰিম। তেলটো বহুত বেছি গৰম হ'ব লাগিব, নহ'লে মাছটো হয়তো ভাঙি যাব পাৰে। আৰু নেমুৰ ৰসখিনি মই দিছো যাতে মাছটো নাভাঙে, ডাঠ হৈ থাকিবৰ কাৰণে দিছো, যাতে টান হৈ থাকে মাছটো। এয়া মোৰ মাছ ভাজা হৈ গ'ল। মই মছলাত লৈছোঁ, ইয়াতে পিঁয়াজ এটা, আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। ইয়াতে ডাঙৰ চাই পিঁয়াজ এটা লৈছোঁ আৰু হালধি লৈছোঁ ইয়াতে বাতি এটাত, জিৰা গুড়ি লৈছোঁ, জ্বলা গুড়ি লৈছোঁ, শুকান জলকীয়া গুড়ি আৰু ইয়াতে ধনিয়া পাউডাৰ লৈছোঁ আৰু নিমখ আন্দাজ অনুযায়ী। এতিয়া মই এইখিনি পানীৰে মিক্স কৰি ল'ম ভালকৈ। এয়া মই গৰম কেৰাহীত তেল অকণমান লৈছোঁ, ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ভালকৈ ৰংচঙীয়াকৈ ভাজিব লাগিব। তাৰপিছত মই আদা নহৰু আৰু পিঁয়াজ পেষ্ট কৰি থোৱা এইখিনি মই দি দিছোঁ ইয়াতে। এইখিনিও এতিয়া মই ভালকৈ ভাজিম কমেও 2-3 মিনিটমান। এতিয়া সেয়া মিক্স কৰি থোৱা মছলাখিনি, যিখিনি মই মছলা বনাইছিলোঁ, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, সেইখিনি মই ইয়াতে দি দিছোঁ। এতিয়া মই অকণমান পানী দিছোঁ। এতিয়া এইখিনি মই ভালকৈ ভাজিম। এতিয়া আকৌ অকণমান পানী দিছোঁ আৰু বিলাহী এটা মই ইয়াতে এড কৰিছোঁ। বিলাহী দিম বুলি মই ভবা নাছিলোঁ, দি দিলোঁ বিলাহী। এতিয়া মই অকণমান পানী দিছোঁ। এতিয়া মোৰ প্ৰায় হৈয়ে গ'ল। এতিয়া মাছখিনিও মই দি দিলোঁ, ভাজি থোৱা মাছখিনি। এতিয়া মোৰ তৰকাৰী এতিয়া প্ৰায় হ'বই আৰু। এতিয়া মই ধনিয়া পাত অকণমান দিছোঁ, বহুত বেছি ধনিয়া পাত দিয়া নাই। কেঁচা জলকীয়া কেইটাও দি দিছোঁ মই ওপৰত। এয়া মোৰ তৰকাৰী প্ৰায় ৰেডি হৈ গ'ল। এয়া তৰকাৰী হৈ গ'ল। এয়া মোৰ লাঞ্চ ৰেডি হৈ গ'ল। আজি মোৰ লাঞ্চত আছে মূলা শাক আৰু লাই শাক একেলগে ভাজিছোঁ, সৰু মাছৰ গ্ৰেভি, মগু দালি আৰু মচুৰ দালি একেলগে মিক্স কৰি বনাইছোঁ। এইফালে আছে লাচি মাছ ফ্ৰাই, ভাত, নেমু আৰু কেঁচা জলকীয়া। আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকে এনেকৈ বনাই খাই চাবচোন, খুবেই টেষ্টি হৈছিলে। আৰু লাইক কৰিব মোৰ চেনেলটো, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আপোনালোকৰ লাইক কমেণ্টে মোক আৰু সাহস উৎসাহ বঢ়াব। মই নেক্সট আৰু বনাবৰ কাৰণে এনেকৈ আৰু সাহস পাম। ধন্যবাদ।